এই কিতাপখন পঢ়িয়ে গ্ৰেড 3 গ্ৰেড 4ত বহুতে চাকৰি ল'লে। পুলিচ, ফৰেষ্ট বেটেলিয়ান, এক্সাইজ, জেল ৱাৰ্ডতো বহুতে এই কিতাপখন পঢ়িয়ে হেনো ৰিটাৰ্ণ পাছ কৰিলে। আমাৰ এইটো অঞ্চলৰ যিমানে চাকৰি পালে প্ৰায়ভাগ ল'ৰা ছোৱালীয়ে কৈছে এই কিতাপখন পঢ়ি পৰীক্ষা দিয়া বুলি, আৰু সেইকাৰণে ময়ো এই কিতাপখন কিনি আনিলোঁ দোকানৰ পৰা 550 দি। আছাম ইয়েৰবুক 2023 শান্তনু কৌশিক বৰুৱা। কিতাপখন পঢ়িছোঁ কেইটামান লেচন। ইয়াৰ ভূগোলৰ যি পৰিচয় পাঠটো পঢ়িছোঁ, ৰাষ্ট্ৰীয় উদ্যানকেইখনৰ কথা পঢ়িছোঁ। এই কিতাপখন পঢ়িলে অসমৰ বহুতো কথা জানিব পাৰিব বা জানিব পৰা যায় এই কিতাপখন পঢ়ি। কেতিয়াবা জুলাইত আকৌ ওলাব 22,700 পদ, তাৰ কাৰণে এইখন পঢ়ি আছোঁ। কিন্তু নাজানো এবাৰ। আৰু আপোনালোকে কি কি কিতাপ পঢ়ি পৰীক্ষা দিছিলে সেইটো জনাব। আৰু এতিয়া যিসকলে এক্সাম দিম বুলি পঢ়ি আছে তেওঁলোকে কি কি কিতাপ পঢ়িছে জনাব। মই আছাম ইয়েৰবুকখন পঢ়ি আছোঁ।